হৈছিলে পানীৰ কিন্তু এতিয়ালৈকে একো খোৱা পানী নাই। যাৰ পইচা আছে কোনোবাই কিনি পানী খাব লগা হৈছিল। তাৰ অৱস্থা কি হ'ব? আমি গা ধুব পানী নাই। আমি ছোৱালী মানুহ, এতিয়া আমি যাব লাগে ক'ত? বিলৰ মাজত গা ধুব যাব লাগে, বিলৰ পানী খাব লাগে, সেই পানীত গা ধুব লাগে, কাপোৰ ধুব লাগে। আৰু আপোনাৰ অতিকে লজ্জাজনক কথা যে জালুকবাৰী সমষ্টিত ইমান কাষতে থাকে 1 নম্বৰ ৱাৰ্ডত এনেকুৱা এটা আঁচনি পাতি থৈ দিছে য'ত মানে কি মদৰ আৰু জোৱাৰ আড্ডা, তাৰ বাহিৰে একোৱে নাই। বহুত অসুবিধা হৈছে। পানী খাব পানী নাই, গা ধুবৰ পানী নাই, বাচন ধুবৰ পানী নাই, পানী দূৰত যাব লাগে। সেই গতিকে আমি 3 কিলোমান দূৰত যে পানী আনিব লগা হৈছে। কেনেকৈ চলিম কওক বাৰু? ক'ৰ পানী মই সিপাৰৰ পৰা পানী আনো, কাৰোবাৰ ঘৰৰ পৰা পাইপ টানি কিনে ঘৰত পানী লওঁ, মাহত বিল দিব লাগে, গৈ কিনে পানী খাব লাগে। সেয়ে কওক।